সাহিত্যাচাৰ্য আগমিকাং ডাক্তৰ নাহেন্দ্ৰ পাদনলৈ কবি কেশৱ মহন্ত বঁটা। নমস্কাৰ, ডক্সফ্ৰীৰ সমূহ শ্ৰোতা দৰ্শকৰ বাবে লৈ আহিছোঁ সাহিত্যৰ খবৰ। অসম কবি সমাজে 2024 বৰ্ষৰ কবি কেশৱ মহন্ত বঁটা আগবঢ়াইছে মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বিশিষ্ট শিক্ষাবিদ লেখক সাহিত্যিক আগমিকাং সাহিত্যাচাৰ্য ডক্তৰ নাহেন্দ্ৰ পাদনলৈ। কেশৱ মহন্ত ন্যাসৰ সৌজন্যত আগবঢ়োৱা এই বঁটাত আছে এখন গামোচা, মানপত্ৰ, নগদ ধন 10,000 টকা আৰু এটি স্মৃতিচিহ্ন। অসম কবি সমাজে এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাটি প্ৰদান কৰিব বুলি অসম কবি সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুকন আৰু সম্পাদক প্ৰধান বৰ্ণালী বৰা বৈশ্যই এই বিবৃতিযোগে জানিবলৈ দিয়ে। ডক্সফ্ৰী পৰিয়ালৰ তৰফৰ পৰা বিশিষ্ট শিক্ষাবিদ গৰাকীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।